আজি আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈছে চাহ খোৱাৰ ফলত কোনটো ৰোগ হয়। আপোনাৰ অপশ্যনসমূহ হ'ল ক কৰ্কট ৰোগ, খ চেনি মানে চুগাৰ, গ পায়ৰিয়া, ঘ মেলেৰিয়া। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব গ পায়ৰিয়া। 2 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ সৰ্বাধিক মাছ উৎপাদনকাৰী দেশ কোনখন। আপোনাৰ অপশ্যনসমূহ হ'ব ক ভাৰত, খ চীনত, গ জাপানত, ঘ ৰাছিয়া। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব খ চীনত। 3 নম্বৰ প্ৰশ্নটো হৈছে কুৰকুৰেৰ পকেটত কোনটো গেছ ভৰোৱা হয়, মানে চিপছৰ পকেটত কোনটো গেছ ভৰোৱা হয়। আপোনাৰ অপশ্যনসমূহ হ'ল ক হিলিয়াম, খ অক্সিজেন, গ নাইট্ৰজেন, ঘ অং। শুদ্ধ উত্তৰটো হ'ব গ নাইট্ৰজেন। 4 নম্বৰৰ প্ৰশ্নটো হ'ল কোনখন দেশে চাইকেল আৱিষ্কাৰ কৰিছিল। আপোনাৰ অপশ্যনসমূহ হ'ব ক জাৰ্মানী, খ ভাৰত, গ ৰাছিয়া, ঘ জাপান। শুদ্ধ উত্তৰটো হ'ব ক জাৰ্মানী। 5 নম্বৰৰ প্ৰশ্নটো হ'ব কোনজোপা গছ কাটিলে শিশুৰ দৰে শব্দ কৰে। আপোনাৰ অপশ্যনসমূহ হ'ব ক মেট্ৰিক গছ, খ দেওদৰ গছ, গ চিসম গছ, ঘ বেন গছ। উত্তৰটো হ'ব ক মেট্ৰিক গছ। আমাৰ 6 নম্বৰ প্ৰশ্নটো হ'ল 3 বছৰ ধৰি অবিৰতভাৱে শুই থকা জীৱটোৰ নাম কি। আপোনাৰ অপশ্যনসমূহ হ'ল ক কেঁচু, খ জেলি, গ হাঁহ, ঘ শামুক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শামুক। 7 নম্বৰ প্ৰশ্নটো হৈছে কোনজোপা গছৰ কাঠ সোণতকৈও বেছি দামী হয়। আপোনাৰ অপশ্যনসমূহ হ'ল ক গোলাপৰ কাঠ, খ বেন গছ, গ ৰঙা চন্দনৰ কাঠ, ঘ পিপালৰ। ইয়াৰ উত্তৰটো হ'ব গ ৰঙা চন্দনৰ কাঠ। 8 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ জাতীয় প্ৰতীকত কিমানটা সিংহ আছে। আপোনাৰ অপশ্যনসমূহ হ'ল ক 2টা সিংহ, খ 4টা সিংহ, গ 6টা সিংহ, ঘ 8টা সিংহ। উত্তৰটো হ'ল খ 4টা সিংহ আছে। 9 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় মুদ্ৰাৰ নাম সলনি কৰি কোনে টকা ৰাখিলে। আপোনাৰ অপশ্যনসমূহ হ'ল ক শ্বেৰশ্বাহ, খ জাহাংগীৰ, গ হুমায়ুন, ঘ বি.আৰ. আম্বেদকাৰ। ইয়াৰ উত্তৰটো হ'ব ক শ্বেৰশ্বাহ। আমাৰ 10 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশত পিঁয়াজৰ সৰ্বাধিক উৎপাদন হয়। আপোনাৰ অপশ্যনসমূহ হ'ল ক আমেৰিকা, খ ভাৰত, গ চীন, ঘ জাপান। ইয়াৰ উত্তৰটো হ'ল খ ভাৰত। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আগবাঢ়ি যাবলৈ সহায় কৰিব।